ভাই ককাই উঠা আকৌ ৰাতিপুৱালে কিমান সোনকালে ৰাতিপুৱালে কালি ঠাণ্ডাৰ কাৰণে ভালকে মোক টোপনিয়ে নাহিল পিছে বজাৰ বহিলে নহয় নোযোৱা নেকি ফটকে মই গাটো ধুই আহোঁ তই চাহকাপ বনা মন চাহ হৈছে নে হৈছে আহা ককাই মন মই কথা এটা ভাবিছোঁ কোৱা আমাৰ আইৰ পৰা এৰি যোৱা বস্তু কেইবাটাও ভাগ বতৰা কৰি ল'ম বুলি ভাবিছোঁ পিছে আমাৰতো ভবাবলৈ একো নাই তুমি যি ভাল দেখা তই সেইবোৰ চিন্তা কৰিব নালাগে মই বজাৰৰ পৰা আহোঁ তই আমাৰ কেঁঠাখনকে অকণমান ৰ'দত দিবি মন মই বজাৰৰ পৰা আহোঁগৈ তই কেঁঠাখন ৰ'দত দি এই হিচাপতে তোমাক কেঁঠাখনকে ভৰালোঁ মন ৰচোন নহ'লে আমি প্ৰথমতে কেঁঠাখনকে ভগাই লওঁ কিন্তু কণ ককাই আমাৰ কেঁঠা এখনহে কেনেকৈ ভগাম নহ'লে কণ ককাই কটাৰীয়ে দুভাগ কৰি লওঁ এভাগ তোমাৰ এভাগ মোৰ সেই অকাৰটো কেঁঠাখন দিনত তই ল'বি আৰু ৰাতি মই ল'ম কথা সিমানেই বাৰু দে মই আহি লওঁগৈ হ'ব কেঁঠাখন দিনত তই ল'বি আৰু ৰাতি মই ল'ম কথা সিমানেই গাখীৰ খীৰাইছ পিছে মন আমাৰ গৰুজনী ভগাবলৈ থাকি গৈছে নহয় ককাই কিন্তু আমাৰ গৰু এজনীহে কেনেকৈ ভগাম তই সেইবোৰ চিন্তা কৰিব নালাগে গৰুজনী আগফালডোখৰ তই ল'বি আৰু পিছফালডোখৰ মই ল'ম অৰ্থাৎ মুখৰ ফালে ঘাঁহ পানী সকলোখিনি তই যোগান ধৰিবি আৰু পিছফালডোখৰ মই গাত লৈছোঁ হ'ব ককাই তুমি যি ভাল দেখা
ই দেখোন আজি গাখীৰ খীৰালে মোকো গাখীৰ অকণ খাবলৈ দিয়া মন তোক মই আগতেই কৈছিলোঁ গৰুজনী আগফালৰ অংশ তোৰ আৰু পিছফালৰ অংশ মোৰ এতিয়া মই মোৰ ভাগত যি কৰোঁ কওঁ আৰু তই তোৰ ভাগত যি কৰোঁ কৰ ঐ মন মন ককাই মাতিছিলে নি অঁ তই বাৰীত আছ কিবা কথা আছিল নাই কথা তেনেকুৱা বাৰু নাই আজি মানে দুপৰীয়া কি বনাবি তাকে ক'বলৈ আহিছিলোঁ কালি কাৱৈ মাছ আছে নহয় বজাৰৰ পৰা অনা তাৰে জোল বনাবি আৰু লাই শাকৰ ভাজি বনাবি কোমলখনটো ভাগ কৰিলোৱে এতিয়া বাৰীখনো ভগাই লওঁ আৰু মোৰ নথকা নহয় মানে আমি যেনেকৈ কম্বলখন ভাগ কৰিছিলোঁ তেনেকৈ মানে গোটেই বাৰীখনত আমাৰ যিমানবিলাক ফল মূলৰ গছ আছে সকলোখিনি টুৱে মাৰ মাজত ভগাওঁ বুলি ভাবিছোঁ কিন্তু ককাই গছবোৰনো কি হিচাপত ভগাব আমাৰ তেনেকৈ ভগাবলগীয়া গছ নাই গছবোৰৰ গুৰি অংশটো তই ল'বি আৰু ওপৰ অংশ মই ল'ম অৰ্থাৎ মানে গছবোৰৰ ডাল পাতৰ পৰা আদি সকলোখিনি মোৰ আৰু তই সাৰ পানী যি যোগান ধৰ তোৰ দায়িত্ব বাৰু দে বজাওঁ অ' ককাই অলপমান দিবা নি গছজোপাৰ ওপৰ অংশটো মোৰ আছিলে আৰু গুৰি অংশটো তোৰ আছে এতিয়া ওপৰৰ অংশত লগা ফল মূল সকলোখিনি মোৰ সেয়েহে মই তোক দিব নোৱাৰোঁ তই তোৰ নিজৰ ভাগত যি কৰ কৰ অ' সেইটো মন নহয় নে অ' শুন তোক মই অথনিৰ পৰা বিচাৰি আছো তই ক'ত আছিল ইয়াত বহি থাকি কি পাইছ তই সেইবোৰ বাদ দে অ' শুন তই মোক এই কাম এটা কৰি দিব পাৰিবিনে তই ককাইৰক কবিচোন মোৰ এই চশমাযোৰৰ নালডাল লগাই দিবলৈ মই অত দিনৰ পৰা এনেকৈ নালডাল ধৰি ধৰিয়ে ঘূৰি ফুৰিছোঁ বৰ দিগদাৰ হৈছে অ' তোৰ আজি আকৌ কি হ'ল মনটো মাৰি থকা লাগিছে কিবা হ'ল নি কচোন মোক শুন কি হ'ল কচোন তই মোক কি হ'ল কথাটো ক মোক শুন নাই একো নাই পিতাই এৰি থৈ যোৱা বস্তু কেইপদ দাদাই মই ভগাই লৈছিলোঁ কিন্তু কিছুদিনৰ পৰা দাদাই মোক
মই ভাল পোৱা আম খাব নোৱাৰা হ'লোঁ, গাখীৰ অকণো নিদিয়ে। দাদাই মোক অন্যায় কৰা যেন লাগিছে। হিৰো, তহঁতৰ মা দেউতাই ঢুকুৱাৰ পৰা তহঁতকো চাই চিতি কোনে ডাঙৰ দীঘল কৰিছে? এই আইতাই কৰিছো। তহঁতক জানো এনেকে বিপদত পৰিবলৈ মই দিব পাৰোঁ? কচোন। গতিকে মই তোক এটা বুদ্ধি দিওঁ, কৰিবিনে শুন মোৰ মতে? শুন। পাৰিবিনে মই কোৱা মতে? আজি ককাইদেউ গম পাব ৰ, মই এইকেইদিন কেনেকৈ ঠাণ্ডা খাম। কমলখন কিটা দেখোন? ঐ মন মন, অঁ ককাই মাতিছে নি? এই কম্বলখন তই দিয়াছি নি? অঁ ককাই কেলে ৰাতি মই লওঁ বুলি তই নাজানো নি কম্বল? জানো, কিন্তু আপুনিতো কৈছিলে দিনত কেইটাখন মোৰ আৰু আপোনাৰ ৰাতি। অঁ দেখোন গাখীৰ খাইছে। ঐ মন, মই গাখীৰ খীৰাই থকা দেখা নাই নি? কেলে মাৰিছ গৰুজনী? তুমিতো কৈছিলা গৰু আগডোখৰ মোৰ আৰু পিছফালডোখৰ তোমাৰ। এতিয়া তুমি একো কৰিবও নোৱাৰা আৰু একো ক'বও নোৱাৰা। কি কৰ কি কৰ? ককাই তুমিতো কৈছিলা গুৰি অংশ মোৰ আৰু ওপৰ অংশ তোমাৰ। এতিয়া মই নিজৰ ভাগত যি কওঁ। মনে কেনেবাকৈ কথাবোৰ গম পাইছে নি বাৰু? কি বাৰু? মন, ঐ মন, এই গাখীৰ খাম ল। আজিৰ পৰা তই মোক বেয়া পাই নাথাকিবি। মই তোৰ লগত বহুত অন্যায় কৰিলোঁ মন। আজিৰ পৰা দুয়ো একেলগে মিলা প্ৰীতিৰে থাকিম।